হেল্ল' এভৰিৱান, মই এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ফুৰিবলৈ যাব ওলাইছোঁ আৰু লগত আছে আইতা। আপোনালোকক এটা কথা কোৱাই হোৱা নাই নহয়, মোৰ ইউটিউবত 3000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল। আপোনালোকক বহুত বহুত ধন্যবাদ। এনেদৰে মৰম ছাপোৰ্ট কৰি যাব আগলৈ। আৰু আজি ক'লৈ আহিছোঁ কোৱাই হোৱা নাই, পাহৰিয়ে গৈছোঁ মানে আনন্দ ফূৰ্তিতে। আজি আহিছোঁ দেওমনি বজাৰলৈ। এইযোৰ ইমান মৰম লাগিছে, লৈ ল'লোঁ। আইতা কিবা কিবি চোৱাত ব্যস্ত, মই বোলো মোক বাদাম কেইটামান দিয়া, স্মৃতি শক্তি অলপ বঢ়াই লওঁ। আইতাই ক'লে বাদাম খালি যেতিয়া ঘৰত বল। মইতো নহ'ব, চাহ খুৱাব লাগিব। পইচাৰ একোটা টানি আজৰি বেংকলৈ লৈ আহিছোঁ। পইচা উলিয়ালে আৰু চাহ খোৱালে, গাখীৰ চাহ খুৱাইছে দেই, আৰু লগত আছে কেক, চিপছো খোৱালে। ওচৰতে যিহেতু বৌ ৰুম, ভাবিলোঁ বৌৰ খবৰ এটা লৈ যাওঁ। তাতো সোমালোঁ, এইফালে খালোঁ আকৌ চাহ। তাৰপাছত বৌ ক'লে যে ভাত খাই খালে, দেহাৰ লগত অলপ খেলিলোঁ আৰু বৌৰো ভাত হৈ গ'ল। ভাত পানী খালোঁ, ভাতৰ লগত কিন্তু খাচী মাংস আছিলে, তামাম টেষ্টি হৈছিলে। খাই বৈ আমি ঘৰলৈ আহিলোঁ। ভিডিঅ'টো আজিলৈ ইমানেই আছিল। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। মোৰ চেনেলত যদি প্ৰথমবাৰৰ কাৰণে ভিডিঅ' চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, আকৌ নেক্সট ভিডিঅ'ত লগ পাম।